বন্ধু বান্ধৱীসকল, আজি এটা বেলেগ নতুন ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো হৈছে মৰাপাট। কিছুমানে শুকুৱাই থ'লে তাক শুকলতি বুলিও কয়। এই মৰাপাটৰ আগটো খাবলৈ বহুত ভাল। অকণমান তিটিকি লাগে আৰু ইয়াত বহুত বেমাৰৰ কাৰণেও ভাল। এই গছজোপা দেখিছে বহুত ওখ হয়, বহুত ওখ হৈ পেলানি এজোপা ইয়াত এটা মৰাপাট বুলি কয়, মৰাপাটৰ লেখীয়াকৈ এটা ওলাব। ইয়াৰ পৰা ৰছী তৈয়াৰ কৰা হয়। ইয়াৰ আগটো ভাজি আজি কেনেকৈ খায় মই আপোনালোকক দেখুৱাম। চাই থাককচোন। ইয়াৰ আগটো আজি ভাজি কেনেকুৱা হয়, আৰু খাবতো মইহে পাম, আপোনালোকেতো নাপাব। বহুতে চিনি পায়, বহুতে চিনি নাপায়ো এই মৰাপাটজোপা। যিসকলে চিনি পায় সেইসকলে বাৰু ইয়াৰ গুণাগুণখিনি মোৰ কমেণ্টৰ যোগে জনাব। আৰু মই ইয়াক সৰুৰ পৰাই জানো যে এইটো মৰাপাট, ইয়াৰ পাত কুমলীয়া পাতটো খাই পেলুৰ কাৰণেও ভাল বুলি আমাৰ দেউতাহঁতে সৰুকালতে খুৱাইছিলে। সেইকাৰণে সৰুকালৰ পৰা আদিও মই এইটো য'তে পাওঁ ত'তে মই আগ বা পাত ছিঙি খাওঁ। ব'লকচোন এই আগটো ছিঙি ইয়াক কেনেকৈ ছিঙিব পাৰিছে। এই কুমলীয়া আগটো এনেকৈ এই আগটো ছিঙি, ধুনীয়া এইকেইটা কোমল পাত, ধুনীয়া পাতকেইটা ছিঙি এই আগকেইটা চব বলক মই ছিঙি কেনেকৈ হেৰি কৰিব পাৰি। ভালকৈ পানী দি ধুই ল'ব। ভালকৈ ধুই ল'লে মানে যিখিনি বালি ধূলি লাগি থাকে সেইখিনি গুচি যাব। ভালকৈ ধুই ল'ব, এনেকৈ ধুই ল'ব। ইয়াত কেনেকৈ গাঁঠি মাৰি ভাজে, মই ইয়াক ভাজিবলৈ তেনেই সহজ, একো ইয়াক দিব নালাগে। ইয়াক গাঁঠি মাৰি কেনেকৈ ভাজে তাকে দেখুৱাম, চাই থাকক। এইটো চব পাত ধুই লৈ এইটো গাঁঠি এনেকৈ মাৰিব। চব এইটো এনেকৈ পকাই এটা গাঁঠি দি দিলে এনেকুৱা হৈ যাব এইটো বস্তু। ইফালে মই তেৱা এখন পাতি থৈছোঁ, এইটো গাঁঠি দিছোঁ। গাঁঠি দি ইয়াত এখিলাকৈও পাত ল'ব পাৰে বিহি যায় বুলি ভাবিলে, তো বা কমকৈও ল'ব পাৰে যদি আপোনালোকে নিসিজে বুলি ভাবে। তো এনেকৈ পাতটো দি এইটো এনেকুৱা পাকত এনেকৈ গাঁঠিটো ভৰাই দি এইফালে তেৱাখন পাতি থৈছোঁ। তেল দি দিম। অকণমান তেল দি দিছোঁ, বেছি তেল নিদিওঁ। ইমানখিনি ভাজিবলৈ মই তেল দিছোঁ, ইমানখিনি তেল দিছোঁ, ভৰাই দিছোঁ। ইয়াত একো নিদিওঁ। তেলখিনি গৰম হ'লে এই গাঁঠিকেইটা দেখিলেনে মই ইয়াত এনেকৈ গাঁঠি মাৰিলোঁ, কেনেকৈ গাঁঠি মাৰিছোঁ দেখিছে। এয়া গাঁঠিবোৰ কেনেকৈ মাৰিলোঁ, এই গাঁঠিখিনি তেলত দি দিওঁ। ইয়াত একো নিদিওঁ, অকল মৰাপাটৰ আগ গাঁঠি মাৰি এনেকৈ অকল নিমখ অকণমান দিওঁ। এই ভিডিঅ'টো মই সেইকাৰণে বনাইছোঁ, বহুতে নাজানে এই বস্তুটো খাই বুলি। গাঁৱৰ যিসকল আগৰ আছিলে, নবৌহঁত, আইতাহঁত, বৰমাহঁতে জানে। আমাৰ নতুন প্ৰজন্মখিনিয়ে নাজানে মৰাপাট খাই বুলি। আৰু ময়ো ডাঙৰ হোৱাৰ পৰা মই বহুতত খাইছোঁ, এইটো খাই বুলি বহুতে নাজানে। এইটো বস্তু ইয়াৰ গাৰ যিডাল পুঠিত গোৱাই থয়, পুঠিত ডুবাই শুকুৱাই পেলাই যিডাল সূতা ওলায়, সেই সূতাডাল গৰু পঘা বুলি কয়।
এইডাল বিশেষকৈ গৰু বিহুৰ দিনা লাগে। নিমখ অকণমান দিছোঁ, পিছত একো দিয়া নাই। ৰাতিটো ফুল খাই যাব পাৰে। ভিডিঅ'টো বনাই আছোঁ। দেখিছে হৈ আহিছে, এইকেইটা হৈ গ'ল। আকৌ এইকেইটা পাছত দিয়াৰ কাৰণে অকণমান সময় লাগিছে। মোবাইলটো মই কেমেৰাটো ধৰি ৰাখিব নোৱাৰোঁ যে, সেইকাৰণে ৰখাই ৰখাই ভিডিঅ'টো বনাইছোঁ। এইফালে উতলি আছে মাটিকান্দুৰী আৰু মানিমুনি আলুগুটি দি জোল বনাইছোঁ। উতলি আছে। খাব পৰা বেছি তেল মছলা দি নাই বনাওঁ, অকল 5 ফুৰণ অকণ দি ইয়াত দিছোঁ, একো দিয়া নাই, নহৰু চহৰু। খাবলৈ আপোনালোকে এবাৰ খাই চাবচোন কেনেকুৱা হয়, খাই কমেণ্ট জনাব। কিছুমানে নাপায় এইবিলাক বস্তু খাবলৈ, টাউনত যিবিলাক মানুহৰ ঘৰ সেইবিলাকত এইবিলাক শাক পাব লাগে। বজাৰত সকলো ধৰণৰ পায়, বজাৰলৈ গ'লেই পাব। বজাৰৰ পৰা কিনি আনি এবাৰ খাই চাবচোন, খাই লৈ কমেণ্টত জনাব। এয়া হৈছে, দেখুৱাই আছোঁ বাৰু। এইয়া হৈ গ'ল, দেখিছে খাব পৰা হৈ গ'ল। মৰাপাতৰ গাঁঠি দিয়া ভাজি, আৰু এইফালে বনাই থৈছোঁ মই ডাল কচু দি পিটিকা। এয়া কণ বিলাহী ডাল কচু দি পিটিকা খাম। এতিয়া মোৰ জিভা পানী পৰি গৈছেগৈ, খাওঁ খাওঁ লাগিছে। এয়া মানিমুনি আৰু মাটিকান্দুৰী শাকৰ আলু দি জোল, গৰম গৰম ভাত, এইফালে বইল ডিম। আৰু খাওঁ খাওঁ লাগিছে, মই এটা খাওঁৱে আৰু গাঁঠিটো টেষ্টি। চাই থাককচোন আপোনালোকে, মই ভাতকেইটা খাই লওঁগৈ দেই। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব, আৰু আগলৈ ভিডিঅ' বনাবলৈ মোক কমেণ্টৰ যোগে জনাব দেই। ধন্যবাদ।